আৰে এনেকা চুলি কোনে কাটি দিয়ে কথাটো আছিল দুদিনমানৰ আগৰ মই ৰাতিপুৱাই উঠি ভিন প্ৰকাৰৰ এক্সাৰচাইজ কৰি ব্ৰেকফাষ্ট কৰি বাহিৰলৈ গৈছিলোঁহে মাত্ৰ দেখিয়ে গ'লো নহয় নিঃসংখ্যভাৱে হত্যা কৰা মাছকেইটা পিছত মাক সুধিব গ'লো বুলুৱে ৰাতিপুৱাই কিয় মাছকেইটা হত্যা কৰা হ'ল মায়ে ক'লে বোলে আলহী আহিব সেইকাৰণেই আলহী আহিবা আজি সেইকাৰণে চুলি কাটি আহিব পিছত মই কেতিয়া চুলি ৰাখিবই নোৱাৰিম নেকি দীঘল ডেট মই অলপ দুখ মনে গৈ দোকানত বহিলোঁ অলপ সময় পিছত মই মোৰ কাটিলোঁ চুলি এয়া মোৰ ফাইনেল লুক এইটো নহয় এইটো একেবাৰে তাৰপিছত মা আৰু মই বহি ধুনীয়াকৈ ভাত সাজ গ্ৰহণ কৰিলোঁ এইকণতে মোৰ চাৰি এটা ওলাইছে হৈ গ'লোঁ মই টপা আজি ভাতৰ লগত আছে মাছৰ ভাজা আহা হা হা A few moments later. মই ওলাই আহিলোঁ চাইকেল লৈ খেলিবলৈ দেন খেলি মেলি নিজৰ গৃহলৈ আহি মাৰ ভৰিকেইটা মালিচ কৰি আজি ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' পিছ আউট